দেখাই আছো কক দেই দেখুৱা পাপৰ আৰু এটা বাদে কৈ যাব মাংস এখিনি হাঁহৰ মাংস এইটো ভাত এই মাছ যে ঢাকন যে উঠিয়ে উঠিয়ে দেখা এইটো কি আছিলে নমস্কাৰ বন্ধুসকল ৱেলকাম টু শ্যাম ব্লগ তো বহুত দিনৰ মূৰত আপোনালোকৰ আগলৈ আহিলোঁ এটা নতুন ভিডিঅ' লৈ তো সকলোকে ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ তো আশা কৰোঁ সকলোৱে ভালেই আছে আৰু এই বছৰটিও ভালে ফুলে পাৰ হয় তো আজি আছে গাভৰু নদীতে 1 জানুৱাৰী নতুন বৰ্ষৰ উপলক্ষে বনভোজ আয়োজন কৰা হৈছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ আমি জ্যোতিষমানৰ ৰখি 2টা বাজি গ'ল তো কি কৰিছিলে ঘণ্টাডাল একো নাজানো আৰু দেই লেপটপটো লৈ পেলাই গোটেই দিনটো মানে দিনটো বুলি ক'ব পাৰোঁ 2টা বাজিলে যিহেতু দিনটো গ'লেই তো কি কৰি আছিলে নাজানো এইটো কি কৰি আছিলে ইমান অলপ কাম আছিল 1 জানুৱাৰীটো ইমান বিজি থাকেনে কি ক'বা নাপায় নহয় ইমান 2টা বাজি গ'ল তোমাৰ ৰখি জানানে নাই একো নাই হৈ যাব যাওঁ এতিয়া খাওঁগৈ আজি আছে হাঁহে মাহে আমি খাম এই হাঁহে মাহে খায় মই নোৱাৰোঁ আজি কি আছে খানা তো আজি আছে হাঁহ তাৰপিছত মুৰ্গী তাৰপিছত ডিম পনীৰ চব আছে আৰু ধুনীয়াকৈ সকলোবোৰ আজি 1 তাৰিখে খাই পেলাম আৰু গোটেইখিনি এইটো গোটেই এই যে আমাৰ এই কি নাম আছিলে যে আমাৰ এইটো আছিল যে চিনেমাখনৰ নামটো পাহৰি গৈছোঁ সেইটোৱে লাগিছে আৰু কিছে এই পিতা কি খবৰ পিকনিক দিয়া খোৱা কিমান নোখোৱা আৰু সেইদিনাখনৰ পৰা খাই আছা এই আমাৰ পিকনিক স্পটত ঢেৰ মানুহ গোটেই ভৰ্তি হৈ গৈছে হাইয়া এই চাওক এইয়া ইফালেও বাইক এইয়া জানো জংঘলৰ মাজত কি খাইছেগৈ সিহঁতে জানে আৰু এইয়া ৰাস্তা ধূলি কৰি পেলাইছে আহি আছে মানুহ এইফালে এইয়া বস্তা দাঙি দাঙি পাৰ হৈ আছে এইয়া সিফালে বাইক পাৰ কৰি আছে হাইয়া সেইটো চাইডেও মানুহ ইমান পিকনিক খাইছে এইটো এটা গ'ল সেইফালেও আছে এইফালে ইমান দূৰলৈকে আছে মানুহেই মানুহ কোনফালে মানুহ নাই আজি চবতে মানুহ আৰু এইকেইটা আহি আছে চাইকেল লৈ ভিতৰত গৈছিল জংঘলৰ ভিতৰত খাবলৈ আহিলে এতিয়া আমি নদী পাৰ হ'ম এইটো কি 200 গৰা ডিঙৰ গৰা বোলে পাৰ হোৱা এই আমি পাৰ হৈ আছোঁ নদী এইফালে দেখিছে আৰু এইফালেও ঢেৰ মানুহ পিকনিক খাই আছে বাবু পিকনিক খালি ক'ত খালি পিকনিক এয়া চেণ্ডেল হাতত লৈছোঁ নদীখন পাৰ হওঁ এইফালে আমাৰ চকুৰালিদা আহি গৈছে আল্ল কিন্তু এই দেখিছোঁ এই পিছল আজি অলপমান শ্লিপ হ'লেই মৰিম আৰু ধুনীয়া লাগিব পাৰ হৈ দিওঁ লাহে লাহে কৈ দিওঁ নদীখন পাৰ হৈ যাওঁ পেণ্টটো কুচাই লওঁ অলপ এইটো ফটো উঠিলেই এইটো ফটো ইয়াৰ আৰামত পাৰ হৈ যাওঁ কি ৰঙা পানী কি ধুনীয়া নাজাৰা দেখিছেনে নাই আহিব আমাৰ ভিডিঅ' চাই ইয়াত চাগে 200টামান মানুহ পিকনিক খাবই আহিছে লগ পাইছোঁ ন সিহঁতে কৈ আছে আমাক আৰু দাদা বিগ ফেন তো গাইছ এখন হ'ল গাভৰু নদী ইয়াৰ চাৰিওফালে চাব পাইছে কিমান ধুনীয়া এখন পিকনিক প্লেচ স্পট বুলি ক'ব পাৰি ন তো চাইছেনে এয়া দেখাই দিয়া জ্যোতিষমানৰ কেমেৰামেন এয়া এতিয়া মানে কথাটো হ'ল ইয়াত আমি চবৰে পৰা 200 টকা লৈছোঁ পিকনিক খাব আহোঁতে এইটো মোৰ নিজৰ মাটি ন আমাৰ চকুৰালি এবাৰ হাই এটা দি দিয়া চকুৰালি পিকনিক খাইছা মানে ব'লা আগবাঢ়ো ফটোশ্বুট অলপ কৰি লওঁ থাম্বনেইলৰ কাৰণে এই আমাৰ বিগ ফেন আহি থেংক ইউ বাবা এয়া আমি পিকনিক স্পট পালোহি এইফালে আছে আমাৰ বাবু আৰু এইটো চিনি পাইছেনে ঢেৰ মানুহ শংকৰ মহাজন কেনেকুৱা তই বিগ ফেন ন মোৰ বিগ ফেন 2টা 3টা বহি গৈছে কেৰাহী চব বনি আছে এইফালে চাহ বনি আছে আমাৰ শংকৰ মহাজনৰ চাহ ঘনীয়েৰজনী আহিলে নাই তোমাৰ হা 3 বছৰ 3 মাহ আগতে পৰীক্ষা দিব গ'ল এতিয়ালৈকে ঘনীয়েক নাই গাইছ মোৰ আজি মনটো বেয়া
মানে আহিছোঁ পিকনিকৰ জেগাত আমাৰ ছোৱালীখিনি বহিছে সেইফালে বহুত দূৰত এজনীও দেখা নাই এই তাকে বিচাৰি আমাৰ এই বৰলাক এটা গৈ আছে ছোৱালী বিচাৰি বৰলাক এটা গৈ আছে আইও ভয় লাগিছে এই বাবা নকবি তেনেকৈ পিকনিক খাইছা কি খাইছা কি কি আছে আইটেম পুৰি ভাজি খাইছা মাছ মাংস নোখোৱা তোমালোকে অঁ বনি আছে ন এতিয়া মানে ব্ৰেকফাষ্টটো কৰি ল'লা 2টা বজাত ব্ৰেকফাষ্ট কৰিছে আমি মানুহ বিচাৰি বিচাৰি গৈ আছোঁ ঘূৰি আছোঁ বলক আপোনালোকক দেখুৱাই আছোঁ এই জংঘলৰ মাজত কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি তোমাৰ মাইকী নাই ক'ত গুচি গ'ল আজি 3 মাহ হৈ গ'ল ঘনীয়েক নাই গাইছ বৌ আপুনি যদি চাই আছে সোনকালে আহি যাওক বৰ কষ্ট হৈছে মানুহটোৰ নিজে নিজে ভাত বনাই খাব লাগিছে আহক আহক বৌ আহক তো গাইছ এই আমাৰ পিকনিকৰ পৰিৱেশ সকলো বহি আছে অঁ দিছ হাই এটা কৰি দিছে দেই হা নহয় ব্লগ বনাই আছোঁ আমি কথা পাতি নাই দেখুৱা কাকো ব্লগ বনাই আছোঁ দেখাই আছোঁ কওক দেই আৰু বাদে কৈ যাব এইখিনি হাঁহৰ মাংস এইটো ভাত এই মাছ ঢাকন যে উলিয়াই উলিয়াই দেখা এইটো কি আছিলে অঁ এইটো মাছ আৰু এইটো আছিলে লেবৰা চব্জি এইটো আপোনাৰ ব্ৰইলাৰ হ'ব দে যি হয় এইটো আপোনাৰ আন্দা এইফালে দালি দালিটো এইটো এইটো দালি এইটো হ'ল দালি ভাতটো দেখাইছোঁ অঁ ভাতটো দেখাব পাহৰিছোঁ গাইছ সেয়া ভাত মোক লাগে বোলে কি খাই আছে ৰঙা ৰঙা হা কি দেখুৱাই আছে সেইকেইজনী ক'ত ঘূৰি ফুৰিছোঁ তেন্তে হা কাম নাই আৰু ন খালি ঘূৰি ফুৰা তো গাইছ আমাৰ ভাত খাব হৈছে আৰু ঘনীয়েক নাই যে পুৰা পকলা হৈ আছে খাৰ গৰুটো ইফালে আছে এবাৰ দুজনী ছোৱালী যাদু চলি আছে যাদু কিবা বকি আছে একদম ঠাই চালি শেষ কৰিছে খাবলৈ পৰা নাই কৰিলোঁ এয়া বুঢ়া বুঢ়ী দুটা এখন কাঁহীতে খাইছে নেকি খাব নোৱাৰি কুকুৰক দি দিছে আমাৰ মাষ্টৰে এতিয়া খাই বৈ নিজে ধুব গৈছে চোৱা কিমান খালি তই আজি কচোন তো গাইছ ভালে ভালে আমি খালোঁ পিকনিকটো এতিয়া বাচন ধুব ভাল পৰিছে তুমি চবখিনি ধুই দিয়া আৰু ডিছ নাতিলেতো ইয়াতে খাবলগীয়া হৈ ক'ত 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 ডিছ নাতিলে তই বোলে বেছিকৈ খালি চবতকৈ অলপ যিমান খাব পাৰোঁ খালোঁ বাৰু দুকাহী খালোঁ আৰু দোকাহী ইমান ৰাইত কটাই নহয় ভোক লাগি আছিলে ৰাতিপুৱা খোৱা নাই এতিয়াতো নতুন বছৰ যে দোকাহী সদায় খাব লাগিব তই সেই অঁ নতুন বছৰ বোলে মানুহে যদি মানে যি বস্তুটো বেছিকৈ খায় সেইটোকে খাই দিব বোলে নিয়মটো এনেকুৱা নেকি অঁ যা আৰু ভগৱানে কি কৰে আৰু সেইটোৱে পাৰ কৰি দিলে হ'ল বছৰটো গাইছ হয় গাইছ এইফালে সূৰ্যটো ডুবু ডুবু অৱস্থা হ'ল বেলি ডুবু ডুবু হ'ল
আৰু ল'ৰা আমাৰ বাচন ধুই আছে পিতাই সেই অৱস্থা কি ক'ব বাচন ধুইছে ল'ৰা কেনেকুৱা লাগিছে অনুভৱটো কোৱা তুমিয়ে সদায় বাচন ধোৱা আমাৰ পিকনিকত বাচন ধুই ভালে লাগে বাৰু কি ক'ব সেইবুলি তুমি বিয়া চিয়া পাতি বাচনখিনি ধুব চেষ্টা নকৰিবা বিয়া ধোৱা ছোৱালী লাগে মাইকী পাগল এইটো মাইকী পাগল শংকৰ মহাজন দুখত কিয় আছা তুমি হা কিয় দুখত আছা মানে ইয়াৰ দুখত থকা কাহিনীটো মই ৰাইজ কৈ দি আছোঁ মানুহ এটাই 60,000 টকা এটা লৈ পেলাই পলাই দিলে 1 তাৰিখে চুনা খাইছে 60,000 লৈ পলাই দিছে কেনেকুৱা লাগিছে অনুভৱটো কোৱা বঢ়িয়া আৰু এইফালে আমাৰ মানুহখিনি খাই আছে এইফালে এবাৰ এটা বাচন ধুইছে এইফালে হৈছে এবাৰ মানে পাতত লৈ খালে তাত এবাৰ মমিবাই হাঁহৰ মাংস